খেদি দিলো নতুন মাইকি Hello guys, the Roster Boy of Assam here. তো আজি মই তোমালোকৰ আগত কবলৈ গৈ আছো ফেসবুকৰ কিছুমান অবাইচ প্ৰাণীৰ কথা যিবিলাকে নেকি নিজকে পৰিচয় কৰি দিব বিচাৰে যে সিহঁতবোৰ হেনো এটা নমুনা তো তেনেবোৰ অবাক ফেসবুক হিৰো হিৰোইনক এবাৰ চকু ফুৰাই চাবৰ কাৰণে বলক ভিডিঅটো আৰম্ভ কৰো এইজনলৈ মন কৰক দেখাত বাৰু কেনেকুৱা যেন লাগিছে দুদিন আগলৈকে মাকৰ গাখীৰকে খাই আছিলে এতিয়াৰ বয়স বন্দিতা হৰলিক্স খোৱাৰ কিন্তু লৰাই ফেসবুকত কি পোষ্ট লিখিছে এবাৰ চোৱা लिपस्टिक लगाना तेरा ब्यूटी है और उसको मिटाना मेरा ड्यूटी है এওঁৰ নাম সুজিত দাস ভোটাৰ কাৰ্ডত হেনো আহিল সুজিতা দাস সেইবাবে ভোট দিবলৈ ওলাল এনেদৰে আজি মই বিধবা হলো আৰে খুৰী আপোনাৰ বাবে ইমান এটা দুখৰ দিন যিটো দিনত নেকি আপুনি আপোনাৰ স্বামীক হেৰুৱাইছে আপুনি সেই দিনটোতো ফেসবুকত যাই পোষ্ট কৰিবলৈ এৰা নাই আসলতে এইসকলে হল সেইসকল অবাইচ ফেসবুক ব্যৱহাৰকাৰী যিসকলে নেকি ফেসবুকত যাই পোষ্ট কৰে আজি মোৰ প্ৰথমবাৰৰ বাবে মাহেকীয়া হ'ল বিয়াৰ পাছত পতিৰ লগত মোৰ প্ৰথম নিশা ভালে ভালেই গ'ল আজি মই প্ৰেগনেণ্ট এনেবোৰ প্ৰাণীয়ে শেষত নিউজ চেনেলৰ পোষ্টত গৈ কমেন্ট কৰে মোৰ দুমাহ মাহেকীয়া হোৱা নাই পাৰিলে নিউজত দিবচোন What the fuck অভাৰ হল বে কেলা আজি ফেসবুকৰ এইসকলে হল সেইসকল প্ৰাণী যিসকলে নেকি খাওঁতে বহুতে উঠোতে ফুৰোতে আনকি হাগুতে মুতুতেও ফেসবুকত ফটো দিবলৈ নেৰে Me and my new husband এই বাইদেউজনীৰ কথানো বাৰু মই কি কম ছোৱালী হৈ থকা দিনতে কাপোৰ হলোৱাৰ দৰে বয়ফ্ৰেণ্ড হলাইছিলে আৰু এতিয়া বিয়া হৈ ভৰিত পিন্ধা চেণ্ডেল হলোৱাৰ নিচিনাকৈ হাজবেণ্ড হলাই আছে আমাৰ গৰুটোৰ সৈতে সেলফি এই ফটোখন ফেসবুকত দিয়াৰ পাছত গৰুটোও চাগে ভাবিছে মই সঁচাকৈয়ে বহুত ভাগ্যৱান चल बोजड़ी के এইসব মক্কেলামিৰ বাদেও কিছুমানে আকৌ অলেখ দুখৰ মাজতো সুখৰ সংজ্ঞা বিচাৰি পায় ফেসবুকত আহি এনেদৰে পোষ্ট কৰে বহুত অপেক্ষাৰ ফলত 6ডাল দাড়ি আহিল এই মাছটো যদি নীলাকাশে আগতেই দেখিলেহেঁতেন তেনেহলে নীলাকাশে কোনো কাৰণতেই মাছলৈ গৈছিলো গানটো নাগালেহেঁতেন পিসি অংকুৰ XBF নো ইডি धत माँ की चूत আগৰজনী খেদি দিলো নতুন মাইকি আৰে মানে এইসব ফকতিয়াই ফেসবুকখন গেলাইছে মানেতো বহুতেই গেলাই চেছ কৰি দিছে মই আৰু মোৰ নবৌ আজি বিবাহ পাশত আবদ্ধ হলো মানে বিয়া কৰালো দাদাই আমাক বিচাৰি আছে ফিলিং লাভলি কলিৰ যুগ চাগে ইয়াকে বোলে সেইবাবেতো দেউৰেকে বৌয়েকক বিয়া পাতি ললে এইসব মানে ফকতিয়া চাল্লা কাম নাইকিয়াখন কৰবাৰ ইয়াৰ পাছত আহে ফেসবুকৰ কিছুমান অবাক নমুনা যিয়ে নেকি আমটোকে আপেল বুলি কৈ ফেসবুকত পোষ্ট কৰে #নিৰ্মালী তুমি ক'ত আছা কাৰ লগত ঘূৰি ফুৰা এতিয়া তুমি কি ভুল কৰিছিলো মই উত্তৰ দিয়া নিৰ্মালী তুমি যতেই নাথাকা কিয় প্লিজ এবাৰ এওক কন্টেক্ট কৰা নহলে কিন্তু এইজন মহাশয়ে ফটোশ্বপ ব্যৱহাৰকাৰীৰ নামত দিনক দিনে কলংক হৈ যাবলৈ ধৰি আছে পৃথিৱীৰ পৰা অলপ ওলাই আহিছো গুড বাই যামগে আৰু মই গুড নাইট ইডিট বেং no 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 দেখিছানে নাই ফেসবুকত দিবলৈ চাগে আৰু বেলেগ ফটো নাছিলে राजा जी क्या लग रहे हो बाराती लग रहा भोसड़ी के जो नाचते ना উফ বৰ গৰম তো এইবাৰ মই তোমালোকৰ আগত দেখাবলৈ গৈ আছো বহুত লজিকেৰে ভৰা কেইটামান ফেসবুক একাউণ্টৰ নাম বন্ধন গোটৰ মেনেজাৰ
মংগল গ্ৰহৰ সুন্দৰী মই বিশ্ব সুন্দৰী মলয়া বাইদেউ জীয়েকৰ এক্স মিষ্টাৰ বৰা তো এইবাৰ মই তোমালোকৰ আগত দেখাবলৈ গৈ আছো কেইজনমান বিশেষ ফটো এডিটৰে এডিট কৰি উলিওৱা ফটো কেইখনমান যিয়ে নেকি ফটোশ্বপ ব্যৱহাৰৰ নামত মা বাহেন এক কৰি দিছে তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই তো এই ভিডিঅ'টো যদি চাই তোমালোকে সঁচাকৈয়ে ভাল পালা তেনেহ'লে তোমালোকৰ ফ্ৰেণ্ডছৰ লগত অলপমান শ্বেয়াৰ কৰি দিয়া তো ফ্ৰেণ্ডছ পুনৰ লগ পাম আন এটি ভিডিঅ'ত তেতিয়ালৈকে বাই মুকেশ টিকটকত আধা মতা আধা মাইকী এজনীয়ে বোলা আমাৰ চেনেলটোৰ বিষয়ে কিবা বেয়া বেয়িকে কৈছে Yeah, it's another Ford production, Snapping Studios.